হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আজি লৈ আহিছোঁ ক্লাছ 10ৰ আছামিজ কিতাপৰ চেপ্টাৰ নম্বৰ 10 পাৰস্যত এভুমুকি। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা ক নম্বৰটো, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? এই উত্তৰটো চোৱা, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। তাৰপিছত খ নম্বৰটো চোৱা, বুশ্বেৰ কি? এই উত্তৰটো চোৱা, বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, গ নম্বৰটো, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? ইয়াৰ উত্তৰটো চোৱা, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদী আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল। তাৰপিছত ঘ নম্বৰটো চাবা, বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? ইয়াৰ উত্তৰটো চোৱা, বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাঁটি হোৱাৰ লগতে তাত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, ঙ নম্বৰটো, লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? ইয়াৰ উত্তৰটো চোৱা, লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ আছে বুলি শুনিছে। তাৰপিছত প্ৰথম ছ নম্বৰটো চোৱা, মেহদী আৰু ঘাছেম কোন? ইয়াৰ উত্তৰটো হ'ল, মেহদী আৰু ঘাছেম দুজন ইৰাণী যুৱক। তাৰপিছত দ্বিতীয় ছ নম্বৰটো চোৱা, মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? এইটো দেখুৱাই আছোঁ। ইয়াৰ উত্তৰটো চোৱা, মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ'লগ। নেক্সট ভৰিয়া জটো চোৱা, ভেংকি ক'ত থাকে? ইয়াৰ উত্তৰটো চোৱা, ভেংকি বুশ্বেৰত থাকে। তাৰপিছত ঝটো চোৱা, ভেংকিয়ে কি কৰে? ইয়াৰ উত্তৰটো হ'ল, ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। তাৰপিছত ঞটো চোৱা, আবুজাৰ কোন? ইয়াৰ উত্তৰটো হৈছে, আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। তাৰপিছত মধুনীয়া ত নম্বৰটো চোৱা, আগা শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে, আগা শব্দটো হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত। তাৰপিছত মধুনীয়া ঠ নম্বৰটো চাবা, ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰটো চোৱা, 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত ধটো চাবা, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো চোৱা, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খোমেনী। তাৰপিছত ধটো চাবা, ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তাৰপিছত মধুনীয়া ণটো চাবা, ইৰাণৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো চোৱা, ইৰাণৰ ৰাজধানীৰ নাম তেহৰান। চ' ছাত্ৰ ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিব নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাটছিং মাই চেনেল।